গৈ আছোঁ ৰাস্তা দি আমাৰ এইটো দথমা ৰোড দথমাটো বগৰাগ্ৰাম চাৰবাংগুৰিটো বগৰাগ্ৰাম ইমান বঢ়িয়া পুৰা ভঙা নাই আৰু আমি চাহ খুৱাম সেইকাৰণে এইফালে চাওক না বিস্কুট লৈছোঁ চেনি কফি কাপ তো গাইজ আমি আহি পালোঁহি আৰু বেছি দেৰি নাই আমি 1 কিলোমিটাৰমান আছে আৰু য'ত নাই আজি ঢালাই কৰিব তাত আমি গৈ আছোঁ হয় নেকি ৱাহ 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 চল 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 তো আমি এটা চিনাকি পালোঁ ইয়াত সেইকাৰণে ৰখিলোঁ লাহে লাহে গৈ আছোঁ তো ভাল না খবৰ চবৰ ভাল না বঢ়িয়া আজিকালি ইউটিউবাৰ হ'লে খাতৰনাক খাতৰনাক মেচিন দেখাম আজি আপোনাক অভাৰব্ৰিজ মানে আমাৰ লোকেল অভাৰব্ৰিজ আমাৰ বজাৰ আমি যাম এইফালে ৰাইট টাৰ্ণ ল'ম ইয়াৰ পৰা আমি যাম ৰামফল বিল অভিমুখে হেল্ল' গাইজ ফাইনেলি আমি আহি পালোঁৱে জেগাত তো আপোনালোকক এতিয়া মই দেখাবলৈ চেষ্টা কৰিম তো এতিয়া নামিব লাগিব নামো তো আমি জেগাত আহি পালোঁ এতিয়া আপোনালোকক দেখাম আমি মেচিন দি ঢালাই কৰিম আজি তো চাওক পালোঁহি ইয়াত বালি আনিছোঁ ইমান গাল বালি আছে ইয়াত শিলগুটি আছে ইয়াত জেগা নাই সেইকাৰণে আমি অলপ ৰাস্তাৰ কাষতে থৈ দিছোঁ তো বলক এতিয়া আপোনালোকক ঢালাই কেনেকৈ কৰে এইটো দেখাম বলক বলক তো গাইজ ফাইনেলি মেচিন আহি পালে চিমেণ্টটো আহি পালে এইফালে আমি নমাই কেনে ছেটিং কৰি আছোঁ চাব পাৰে মেচিনটো আপোনালোক দেখাই আছোঁ ছেটিং কৰা মেচিন ভিডিও করো কে আমরা আবার ন্যাশনালে চলে যাব না তো গাইস ফাইনালি আমার মেশিন সেটিং করা হয়ে গেল সব এতিয়া আমি ঢালাই স্টার্ট কৰিম ঢালাই ইয়াত আনি কেনে ইয়াত পেলাব ইয়াৰ পৰা লৈ যাব তো গাইজ ফাইনেলি আমাৰ ঢালাই ষ্টাৰ্ট হৈ গ'ল এতিয়া তো মেচিনটো ছেটিং হৈ গ'ল এতিয়া আমি ঢালাই ষ্টাৰ্ট কৰিম তো ঢালাই কেনেকৈ উঠাই আছে আপোনালোকক অকণমান থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিম তো বেয়া চেয়া নাপায় যদি ভিডিঅ'খন লাইক সাবস্ক্রাইব কমেন্ট শেয়ার করে দিব কারণ আপনাদের লাইক কমেন্ট করলে অলপ মোর মনটো ভাল লাগে অলপ অলপ ভিডিও বনাবার কারণে তো বলক ভিডিওখন এতিয়া আরম্ভটো আগৰ পৰা কৈছোঁৱেই তো এতিয়া আপোনাক ঢালাই কেনেকৈ উঠাই আছে মেচিনৰ পৰা এইটো দেখাম অলপ মই আছোঁ চাদৰ ওপৰত আৰু বৰ্তমান ঢালাই মিক্সাৰ হৈ আছে এইফালে চাব পাৰে তলত ঢালাই মিক্সাৰ হৈ আছে মিক্সাৰ হোৱাৰ পিছত এইফালে একদম হেণ্ডেল ঘূৰাব ইয়াত হেণ্ডেল আছে চাওক চাওক এইটো ঘূৰাই লিপ দি ইয়াৰ পৰা আহি এনেকৈ উঠিব এইটো চাওক উঠি কেনে ঢালাইটো ডাইৰেক্ট ইয়াত পৰিব ইয়াত পৰি কিনে ইয়াৰ পৰা আকৌ আমাৰ হেল্পাৰ আছে ইয়াৰ পৰা ইয়ালৈ আনিব প্ৰথমত বিমত ডালিম তাৰপিছত চাদত ডালিম প্ৰথমত বিমত ডালিম এইটো ডিম বুলি কয় এইটো বিমত ডালিম প্ৰথমত তাৰপিছত চাদত ডালিম
তো এটা কথা মনত ৰাখিব, তো ছাদ ঢালাই কৰাৰ আগতে মানে এই ভাইব্ৰেটাৰ মেচিন হয় এইটো মাৰিলে কি হয় মানে ঢালাইখিনি গোটেই একদম এডজাষ্ট হৈ কিনে বহি যায়। এই ভাইব্ৰেটাৰ বুলি কয়। এইটো ষ্টাৰ্ট কৰি কিনে এনেকুৱা শব্দ উঠিব, এইটো ভাইব্ৰেটাৰ মেচিন বুলি কয়। এইটো কৰিলে মানে ভাল আৰু। তো গাইজ ঢালাই উঠাই আছে, তো আপোনালোকক এইখিনি দেখাওঁ। দেখাই কিনে ভিডিঅ'খন শেষ কৰোঁ, বেছি দীঘল নকৰোঁ, কাৰণ বহুত মানুহ ইয়াত হেং জেং হৈ আছে। তো মাল এতিয়ালৈকে হোৱা নাই, হ'ব। দেখাওক আপোনালোকক ঢালাইটো উঠাই কিনে মই ভিডিঅ'খন শেষ কৰোঁ। এইফালে পোৱালি এটা চাই আছে মোক, মই ভিডিঅ' বনাই আছে কাৰণে পোৱালি চাই আছে। এইটো পোৱালিটো ওলাইছে আৰু হাই। চাওক এইফালে ঢালাই আহি আছে, এইফালে চাওক ঢালাই আহি গ'ল। ইয়াৰ পৰা লোড হ'ব, এতিয়া লোড হ'ব। লোডৰ পিছত এনেকৈ লৈ যাব, লৈ গৈ পেলাই ইয়াৰ পৰা ষ্টাৰ্ট কৰিব। প্ৰথম ইয়াৰ পৰা ষ্টাৰ্ট কৰিব। কি যাত্ৰা দেৱা খাই কি কয় দিলোঁ। ঢালাইটা ভাল কৰে হা। প্ৰথম ঢালাই ইয়াত গাইছ আমাৰ ঢালা অলৰেডি অলপ হৈ গ'ল। তো এতিয়া আপোনালোকক মই ভাইব্ৰেটাৰ মাৰে, এইটো ভাইব্ৰেটাৰ মেচিন হয়। এই ভাইব্ৰেটাৰ মেচিনটো মাৰিলে মানে বহুত ঢালাইটো ছেটিং হয়। এইটো মাৰা আপোনালোকক দেখাই আছোঁ কেনেকৈ মাৰে। গাইছ ভাইব্ৰেটাৰ মেচিন ষ্টাৰ্ট কৰিব এতিয়া। ষ্টাৰ্ট হৈ গ'ল। এটা পাইপ আছে দেখেন, এইটো মাৰিলে মানে ঢালাইটো বহুত এডজাষ্ট হৈ যায়, সেইকাৰণে এইটো মাৰিবই লাগে ছাদত। আপোনাৰ কিমান কপি আছে চাওক। সবাই দাদাতে ঢালাই হৈ গ'ল। চাওক আপোনাৰ পাইপটো চাওক নাই, এনেকুৱা থাকিব ভিতৰত 2 ইঞ্চি থাকিব ওপৰত। আপোনাৰ ঢালাই পূৰা 5 ইঞ্চি আছে, ইয়াত পূৰা 5 ইঞ্চি আছে ঢালাই। এইটো হ'ল লেভেল, পূৰা 5 ইঞ্চি ঢালাই। এতিয়া মাজৰখিনি শেষ কৰিব, শেষ কৰাৰ পিছত
এনেকৈ গেপটো হেল্প কৰিব বাছ। এতিয়া সেইফালৰ পৰা হেল্প কৰিব। গাইজ ভিডিঅ'খন আজিলৈ ইমানে। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। তো দেখাবলৈ এইখিনি আছিলে। তো এতিয়া বাই বাই।